দেখিবলৈ পাইছে যে ইয়াত 272জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে কেৱল মাত্ৰ 2জন শিক্ষক, তাতো এজন শিক্ষকে এনআইচি ডিউটিত যাব লগা হৈছে। তেনেকুৱা এক পৰিস্থিতিত এই ছাত্ৰ ছাত্ৰীসকলৰ জীৱনটো মাথো তেওঁলোকৰ জীৱনটোক লৈ হেতালি খেলাৰ নিচিনাই হৈছে। কিয়নো এটা ক্লাছত যেতিয়া শিক্ষক এজনে ক্লাছ কৰিবলৈ সোমায়, বাকী থকা ক্লাছকেইটাত হুলস্থুল পৰিৱেশৰ বাহিৰে অন্য একো নহয়, আৰু এওঁলোকে কেৱল স্কুলত অহা আৰু যোৱাটোহে সম্পূৰ্ণ হৈ আছে, আৰু এইটো প্ৰায় দীৰ্ঘদিন ধৰি হৈ আছে। গতিকে আমি ABMCৰ ফালৰ পৰা এইটো তেওঁলোকক জনাব বিচাৰিছোঁ, স্কুল কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ, কেৱল এইটো স্কুলতেই নহয়, এনেকুৱা আমাৰ কাষতীয়া বিভিন্ন স্কুল আছে, তেনেকুৱা প্ৰতিটো স্কুল কেৱল মাত্ৰ সংখ্যালঘু অধ্যুষিত অঞ্চল হোৱাৰ কাৰণে কেৱল মাত্ৰ এজন আৰু দুজন শিক্ষকৰ জৰিয়তে তেওঁলোকে এই কাৰ্যটো সম্পাদন কৰি আছে। তাৰ মানে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতৰ অন্ধকাৰ দিশত ঠেলি দি আছে। গতিকে আমি ABMCৰ ফালৰ পৰা ইয়াৰে তীব্ৰ নিন্দা কৰিছোঁ, আৰু স্কুল কৰ্তৃপক্ষক আমি সকীয়াই দিছোঁ, তেখেতসকলে যদি ইয়াৰ বিৰুদ্ধে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, আমি সকলো লাইচ লৈ ৰাজপথলৈ ওলাই আহিম। চৰকাৰ বা কৰ্তৃপক্ষই যিখিনি তেওঁলোকে মনোযোগ দিব লাগিছিল, যিখিনি দৃষ্টিভংগীৰে তেওঁলোকে এই সংখ্যালঘু অধ্যুষিত অঞ্চলক চাব লাগিছিল, তেওঁলোকে সেই সঠিক দৃষ্টিভংগী এতিয়ালৈকে তেওঁলোকে দিয়া নাই। গতিকে আমি পুনৰবাৰ তেওঁলোকক আকৌ এবাৰ এটা সুযোগ দিছোঁ, যাতে তেওঁলোকে অতি কম সময়ৰ ভিতৰতে এই যিটো সমস্যা হৈ আছে, এই সমস্যাটো সমাধান কৰাৰ কাৰণে আগবাঢ়ি আহে। অন্যথা আমি খুব কম সময়ৰ ভিতৰতে ৰাজপথলৈ ওলাই আহিম।